তিনিডাল মমৰ জোনাক আৰু এখন স্বপ্নৰ চোতাল। এনেকৈ আৰম্ভ হ'ল আমাৰ পাৰ্টি, আমাৰ বিপুল আয়োজন। মতলীয়া বৰফবোৰ জঁপিয়াই আছিল কাঁচৰ গিলাচত। আজি যে সিহঁতো গলি গলি শেষ হৈ যোৱাৰ কথা। দিল্লীৰ ৰজনীগন্ধাটো আছিলেই, শ্ৰীলংকাৰ পৰাও আহিল এপাহ গুলছ ফুল। কিন্তু মোক উতলা কৰিলে তেওঁৰ উশাহ ফুলৰ সুবাসে। লগত কি খাম? জাপানৰ পৰা আহিল সাগৰতলীৰ চিউইড, আহিল ডেনমাৰ্কৰ ব্লু চিজ আৰু গ্ৰীচৰ চালাড। মোৰ জিভাই চুলে পৃথিৱীৰ এটোপাল তপত চকুলো। কি শুনিম? বাজি উঠিল আশাৰ এলবামত জীৱনৰ নতুন গান। পূজাৰ পাঠ হৈ নামি আহিল আমাৰেই কবিতা। কি দিম আমি? আজি যে দানৰ পণেৰে পূৰ্ণ হ'ল প্ৰাণৰ প্ৰাৰ্থনা। ক্ৰমাৎ বতৰ সলনি হ'ল। বিয়াহত নাচি উঠিল মমৰ শিখা। এটা কোলা নাইটিৰ শিয়নিৰে বগাই আহিল বনৰীয়া লতা গোলাপ। আহ, সেই কোমল কোমল কাঁইটৰ কি মিঠা মিঠা বিষ।